শতাংশ সায়েন্টিস্ট ইন্ডিয়া সব আউট অফ ইন্ডিয়া ভাল ভাল ডক্টৰ ভাল ভাল ইন্ডিয়া সব আউট অফ ইন্ডিয়া আমাৰ দেশত ক'ত উন্নতি হ'ব তেওঁলোকে ভাৰতীয় পইচাৰে মৰিব সময় মৰা লৈ ভাৰতলৈ সেইটো শিক্ষা কি দৰকাৰ কামেই নাই সেইকাৰণে বহুত কাপচন এছিয়া মুখিয়ে অকণমান খেলটো লগাইছে তাৰপৰা ঘূৰি ওলাই সেইকাৰণে পেৰিছৰ হেলিটনত তেওঁলোকক ভাৰতত কম পইচা থাকে দেশৰ উন্নতি সাধন কৰিবৰ কাৰণে তেওঁলোকক ঘূৰি আহিবলৈ কৈছে সেইদৰে ইউৰোপ বিশ্ববিদ্যালয়ত ভাৰতীয় ল'ৰা ছোৱালী 12জন পাইছিল উচ্চ শিক্ষা ল'বলৈ অহাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ উচ্চ শিক্ষা শেষ কৰি ভাৰতলৈ ঘূৰি আহিবলৈ লাগে কাৰণ 2020 চনৰ পৰা 30 চনৰ ভিতৰত বিশ্বৰ ভিতৰত জনসংখ্যা বেছি হ'ব ভাৰতত তেতিয়া জলবায়ু পৰিৱৰ্তন কিমান হ'ব পাৰে কাৰণ ভাৰতত কৰিব লগা বহু কাম আছে এতিয়া বহুত জলবায়ু পৰিৱৰ্তন হৈছে বহুত তেতুৱে লগা জাৰবোৰ নাই জাৰ নাই লাংমূয়া জাৰ নাই এইকাৰণে নিজে অনুভৱ কৰিব লাগিব এতিয়া মানুহবোৰে বুজি নাপায় নহয় নহয় শিক্ষাৰ পদ্ধতিটো তেনেকুৱা জৱাহৰলাল নেহৰু দিনৰ পৰা বন মহোৎসৱ পালন কৰে লাখ লাখ কোটি কোটি পুলি উগালি ফৰেষ্ট ডিপাৰ্টমেণ্টতে ষ্টুডেণ্টখিনি দিয়ে গছ এজোপাও নাই সেইদৰে 1972 চনৰ 5 জুন দিনা ছুইডেনৰ ষ্টকহোমত 113খন ৰাষ্ট্ৰই ঘোষণা কৰিছিল তেতিয়াই জলবায়ু পৰিৱৰ্তন হৈছে ভাৰতত 1973 চনৰ পাঠ্যক্ৰমত সোমাই ল'লে ভাৰতৰ বিভিন্ন স্কুল কলেজ ইউনিভাৰ্চিটিত গৈ মই দেখিছোঁ একেটা গাঁততে বিশ্ব পৰিৱেশ পালন কৰে গছ এজোপা নাই না ভাৰতীয় শিক্ষাটো এনেকুৱা নেকি ডাঙৰবোৰে গছ কাটে আৰু সৰু সৰু ল'ৰা ছোৱালী উঠি অহা গছ পুলিবোৰ জন্ম তাতকেতো একোৱেই হোৱা নাই সেইকাৰণে গোটেই বিষয়টো শিক্ষাক অগ্ৰাধিকাৰ দি এনভাইৰমেণ্টেল চায়েন্স পৰিৱেশ বিজ্ঞান LP স্কুলৰ পৰা দিব লাগিব যেতিয়া এটা ল'ৰাই এডমিশ্যন লৈ এজোপা গছ ৰোৱা প্ৰেক্টিকেলি 5 বছৰত ডাঙৰ কৰিবই লাগিব তাৰ অক্সিজেনটো সি নিজে ল'ব পিছৰ 5 বছৰত আৰু এজোপা ভাৰতবৰ্ষত বছৰি কিমান ল'ৰাই এডমিশ্যন লয় 2 বছৰত কিমান হ'ব 3 বছৰত কিমান 4 বছৰ 5 10 বছৰত ইণ্ডিয়া গ্ৰীণ হৈ যাব সেইখিনি ল'ৰা ছোৱালীয়ে আদিম যুগৰ পৰা সংৰক্ষণ নকৰা তাহাঁতে কৰিব ইহঁতে ৰোৱা গছ কোনোদিন কাটিবলৈ নিদিব ইহঁতৰ গছৰ ওপৰত চৰাই মাৰিবলৈ নিদিব সিহঁতৰ গছৰ তলত থকা জীৱ জন্তু নাই সেইকাৰণে APJ আব্দুল কালাম চাহেব মূৰত হাত দি কৈছিল বিশ্বৰ এটাইতকৈ ভাল কাম কৰাৰ কাৰণে তোমাক 60 কেজি ডায়মণ্ড চেয়াৰত 2.5 লাখ টকা চেক দিছোঁ বিশ্ববাসীৰ কাৰণে কৰি যাবা आपका सब्जेक्ट इन स्कूल एंड कॉलेज यूनिवर्सिटी बड़ा बड़ा मीटिंग में मत चाहिए সেইবোৰ মানে কৈ গৈছে সেইকাৰণে তেখেতৰ নামত সেইবোৰ কৰিব লগা হৈছে তেনেকুৱা মানুহ পৃথিৱীত জন্মই হোৱা নাই সেইকাৰণে স্কুলৰ পৰাই থাকিব লাগে LP স্কুলৰ পৰাই থাকিব তেতিয়া ব্ৰেইনত যেতিয়া সোমাই যাব বুঢ়া খালিকাই মাত নলয় আৰু হেৰ শনিবাৰে কিছুমান কৰ্মশালা যে তেনেকুৱা দিয়ে দিব লাগে গছ শনিবাৰে এইবাৰ যে এই আপোনাৰ এই ৰাস্তাৰ নামত কিমান গছ কাটিলে ৰাস্তা মানে এইটো 2015 চনত মানে তাহাঁত কি হয় অৰ্থ কৰি কংক্ৰিটৰ ফৰেষ্টত থাকে প্লেনিং অফিচাৰ ইহঁতে ফিল্ডত নাযায় সেইটো কাটিলে কি অসুবিধা হ'ব এইটো চিন্তাই নকৰে সেইকাৰণে প্ৰত্যেক ৰাজ্যত ভাৰতৰ বিভিন্ন ৰাজ্যত একে বছৰতে চব গছ কটা হৈ গ'ল কিন্তু গছটো হোৱা নাই 10 বছৰৰ আগত কিয় চিন্তা নকৰিল তেওঁ এই গছজোপা আমি 4 লেন কৰিম বা চিগনেল বাকীবোৰ দেশত এইদৰে ৰাস্তা বনোৱা টাইৱানৰ ৰাস্তা ওপৰলৈহে বনাইছে ওপৰেদি মেট্ৰ' গাড়ী গৈছে ৰেল গাড়ী গৈছে তাৰ ওপৰত ষ্টেপ বাই ষ্টেপ বনাই গৈছে তাত গছ গছনি কাটিব নোৱাৰে গছ কটা আগতে 20 বছৰ আগত ৰুই ল'ব লাগে মই পেৰিছত দুবাৰ গৈছোঁ আপোনাৰ পেৰিছলৈ গ'লে আৰবৰ দহাত নামিবলৈ আৰবৰ দহাৰ পৰা ছুইজাৰলেণ্ডত মাৰিব জেনিভাত গৈ আছো সেইটো মোৰ সৰুৰে পৰা 79ৰ পৰা ষ্টাৰ্ট সেইটো এৰিয়া কাজিৰঙালৈকে এডজাষ্ট আছে গোটেইবোৰ নিজৰ প্ৰচেষ্টাত এইটো হৈ থাকে কালি অসমৰ মানুহে উত্তৰে দক্ষিণে থকা মানুহক গছ কাটিব নালাগে ৰুব নালাগে গছ কাটিব নালাগে নিজে হ'ব কাৰণ মোৰ হাবিখনৰ পৰা যিটো অভিজ্ঞতা লাভ কৰিছোঁ মোৰ তাত থকা চৰাইবোৰে গছ ৰুব জানে মোৰ তাত থকা হৰিণাবিলাকে গছ ৰুব জানে মোৰ তাত থকা গৰুবিলাকে গছ ৰুব জানে বতাহে গছ ৰুব জানে ব্ৰহ্মপুত্ৰই গছ ৰুব জানে কিন্তু জীৱশ্ৰেষ্ঠ মানুহটো কালি কাটিব জানে জীৱশ্ৰেষ্ঠ কোনে দিলে এটাইতকৈ প্ৰজাতিৰ ভিতৰত মানুহ নামৰ প্ৰজাতিটোৱে ৰাজ্য চব বস্তু খায় নোখোৱা বস্তু একো নাই দি লৈছে জীৱশ্ৰেষ্ঠ এইটো দিয়া নাই নহয় দিছে জানো তেতিয়াহ'লে চোন আমি কিমান বেয়া এই প্ৰজাতিটো কিমান বেয়া পৃথিৱী ধ্বংস কৰা মূল কাৰণ অৰ্থ গছে আদিম যুগত গছে পৃথিৱীত জন্ম হৈছে
গছে কাপোৰ পিন্ধাবলৈ শিকাইছে, চৰায়ে আকাশত উৰিবলৈ শিকাইছে। সেইদিন ধৰি সমগ্ৰ বিশ্ববাসী আজি পৰ্যন্ত প্ৰকৃতিক দাস হিচাপে ব্যৱহাৰ কৰাৰ ফলতে জলবায়ু পৰিৱৰ্তন হৈছে, অন্য কাৰণে নহয়। ইয়াৰ মেইনটো হৈছে জনসংখ্যা বৃদ্ধি হৈছে, নগৰীকৰণ হৈছে, উদ্যোগীকৰণ হৈছে, যান্ত্ৰিকৰণটো বেছি হৈ গৈছে। বেছি হোৱাৰ কাৰণে প্ৰদূষণ নিয়ন্ত্ৰণ কৰিব পৰা গছ গছনি নাইকিয়া হৈ গ'ল। তেখেত যাব দিনে হেৰি বহি আছে। যাওক, ঠিক আছে।